দাল ফ্ৰাই বনাবৰ কাৰণে মই লৈছোঁ 1 কাপ মচুৰ দাইল আৰু মগু দাইল। দাইলখিনি 2-3 বাৰমান ভালকৈ ধুই ল'ব। এয়া দাইলখিনি মই ভালকৈ ধুই ল'লোঁ। আমি প্ৰেছাৰ কুকাৰত এতিয়া দাইলখিনি ঢালি দিম। তাৰপিছত আমি 2-3 কাপমান পানী ঢালিম। হালধি পাউডাৰ দিম 4/4 এভাগ। নিমখ সোৱাদ অনুসাৰে দিব। এতিয়া আমি প্ৰেছাৰ কুকাৰটো বন্ধ কৰি হাই ফ্লেমত 3-4টামান হুইচেল মাৰিব দিম। এতিয়া আপোনালোকে দেখিছে দাইলখিনি ভালকৈ বইল হৈ গৈছে। এতিয়া আমি দাইলখিনি ফ্ৰাই কৰোঁ বলক। ফ্ৰাই কৰিবলৈ কেৰাহীত আমি তেল গৰম কৰিম। গৰম হৈ যোৱাৰ পিছত আমি ইয়াত আধা চামুচ জিৰা ঢালি দিম। জিৰাখিনি 10 ছেকেণ্ডৰ কাৰণে ফ্ৰাই কৰি ল'ব ল' ফ্লেমত। ফ্ৰাই হৈ যোৱাৰ পিছত আমি ঢালিছোঁ 2টা কটা জলকীয়া আৰু 7-8টামান ৰচুন। জলকীয়া আৰু ৰচুনখিনি ল' ফ্লেমত আধা মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ যোৱাৰ পিছত আমি 2টা কটা পিঁয়াজ ঢালি দিছোঁ। পিঁয়াজখিনি 3-4 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ব। পিঁয়াজখিনি ফ্ৰাই হৈ যোৱাৰ পিছত আমি ইয়াত ঢালিছোঁ 2টা কটা বিলাহী। বিলাহীখিনি 4-5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ব আৰু অকণ মাজে মাজে লৰাই থাকিব। যিহেতু বিলাহী আৰু পিঁয়াজখিনি আমাৰ ফ্ৰাই হৈ গৈছে, এতিয়া আমি মছলা ঢালিম। মছলা ঢলাৰ আগত গেছটো একেবাৰে কমাই ল'ব, নহ'লে মছলাখিনি জ্বলি যাব। মছলাত আমি ঢালিম আধা চামুচ জলকীয়া গুড়ি, হালধি পাউডাৰ ঢালিম 4/4 এভাগ। এতিয়া আমি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত আমি কেৰাহীত বইল কৰা দাইলখিনি ঢালি দিম। ঢলাৰ পিছত আমি অকণমান নিমখ সোৱাদ অনুসাৰে দিম। নিমখ দিয়াৰ পিছত আমি গোটেইখিনি মিক্স কৰি ল'ম আৰু গেছটো অকণমান বঢ়াই দিম আৰু 2 মিনিটৰ কাৰণে কভাৰ কৰি দিম। এতিয়া যিহেতু 2 মিনিট হৈ গৈছে, গেছটো আমি কমাই ল'ম। কমাই লোৱাৰ পিছত আমি আধা চামুচ গৰম মছলা ঢালিম আৰু 3-4টামান নৰসিংহ পাত ঢালিম। দিয়াৰ পিছত ভালকৈ লৰাই দিব যাতে গোটেইখিনি মিক্স হৈ যায়। এতিয়া আমি 2 মিনিটৰ কাৰণে ঢাকি দিম যাতে গৰম মছলা আৰু নৰসিংহ পাতৰ ফ্লেভাৰটো ইয়াত আহি যায়। এয়া দাল ফ্ৰাই আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে প্লেইন ৰাইচ বা জিৰা ৰাইচ লগত ছাৰ্ভ কৰিব, ভাল পাব খাই।